এইবিলাক প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা ক্ৰ'ৰ টকা তো সেইবিলাক মই ভাবোঁ মানে প্ৰমোদ বড়োৱে মানে কাম কৰিব ইচ্ছাই নাহি নতুন ফ্লাইঅভাৰ আমাৰ দেৱৰগাঁৱত হ'ব তিনালি বালাজানত হ'ব আৰু থিতাগুৰিত হ'ব নতুন ফ্লাইঅভাৰটো आरो बेनिफ्राय जों साबायखर बावनांगोन रन्जन दैमारिखौबो जेलनिफ्राय ओंखारदों बिथाङा सुक्तियाव मा लिरनाय दङ नायनो मोनाखै नाथाय दुलाराय बर' फरायसा आफाद आरो जोंखौ फोथायनानै बिथाङा मेगन मेसेबनानै सय होदों खौसेयाव थांनानै थानांगौ UPPL NDA থাকা নাথাকা সেইটো আমাৰ কথা নহয় সেইটো NDA ইণ্ডিয়া এলায়েন্স বুলি ক'লে কংগ্ৰেছে লিড লয় NDA এলায়েন্স বুলি ক'লে বিজেপিয়ে লিড লয় ইয়াত UPPL থাকিব নাথাকিব সেইটো আমাৰ কথা নহয় কিবা লছ হ'ব নহ'ব এইটোতো আমাৰ UPPL নাথাকিলে NDA হিচাপে কিবা একটা লছ হ'ব সেইটো আমি নাভাবোঁ লছ নহয় আমাৰ আজি আমি বাক্সা জিলাত তিনিটা আসাম মালা যেটো ৰাস্তা 2025-26 এইটো আমি জাস্ট উদ্ঘাটন কৰি আহিছো একটা আৰু ইয়াত এতিয়া কোকৰাঝাৰত এইটো থাৰং নদীৰ ব্ৰিজ আৰু ইয়াত পিছত সেই ৰাষ্ট্ৰীয় বিদ্যাপীঠৰ এটা বিল্ডিং আছে তো মানুহবিলাক ভাবিব পাৰে যে ইমান সোনকালে 2 মাহ 3 মাহ ভিতৰত ক'ত পৰা পইচা পাই পেলাই এনেকুৱা ৰাস্তা উদ্ঘাটন বা দলং উদ্ঘাটন কৰিছে বুলি ভাবিব পাৰে সঁচাকৈ আমি নতুন চৰকাৰ বনোৱাটো জাস্ট 2 মাহ পাৰ হৈছে 3 মাহ হোৱা নাই তো সঁচাকৈ আমাৰ দিনত এই 3 মাহৰ ভিতৰত অসম চৰকাৰ বা ভাৰত চৰকাৰৰ পৰা এনেকুৱা পইচা অহা নাই আমাৰ পইচাটো আৰম্ভ হ'ব অহা এপ্ৰিল মাহৰ পিছত মানে 2026-27ৰ যেটো এলোকেশ্যন সেইটো এপ্ৰিল মাহৰ পৰাহে আৰম্ভ হ'ব সেইটো কথা সবেই জানে তো সেইবিলাক পইচাটো প্ৰমোদ বড়োৰ দিনত থাকি যোৱা সি মানে ইউজ কৰিব পৰা নাই আৰু সেই আসাম মালা বাক্সাৰ যেটো তিনিটা মই উদ্ঘাটন কৰি আহিছো সেই ৰাস্তাবোৰ প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা কিন্তু আচৰিত কথা সেইটো যে সি কিয় উদ্ঘাটন কৰি যোৱা নাই তাৰ দিনতে চেংচন হোৱা কেতিয়াবাই চেংচন হোৱা কিন্তু সি এইবিলাক ৰাস্তা ফাউণ্ডেশ্যন কৰি পেলাই যোৱা নাই বা কণ্ট্ৰেক্টৰসকলক কাম কৰিবলৈ সুবিধা দিয়া নাই আৰু অহাকালি আমাৰ আকৌ পৰ্বতজৰাত এটা ৰাস্তা আছে মহামায়া পৰা চিপকাই সেইটো মানে আসাম মালা ৰাস্তা আৰু কছাইগাঁৱৰ পৰা চিপকাই সেইটো মানে আসাম মালা সেইবিলাক প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা ক্ৰ'ৰ টকা তো সেইবিলাক মই ভাবোঁ মানে প্ৰমোদ বড়োৱে মানে কাম কৰিব ইচ্ছাই নাহি ৰাইজৰ কাৰণে কাম কৰিব ইচ্ছা থাকিলে এইবিলাক ৰাস্তা ইমান লেট কৰিব নালাগিছিল আগতে উদ্ঘাটন কৰি পেলাই কাম কৰিবলৈ সুবিধা দিব লাগিছিল তো ইয়াতে দেখা যায় মানে প্ৰমোদ বড়ো কেনেকুৱা ধৰণৰ মানুহ UPPL চৰকাৰ তো আমি জানক এইবাৰ আমি নতুন চৰকাৰ অহাৰ লগে লগে এইবিলাক ৰাস্তাটো আমি উদ্ঘাটন কৰিছো ৰাইজৰ সুবিধাৰ কাৰণে বাছ কথা এইটো আমাৰ 4-লাইন ৰাস্তা সেই কিবা দি কেন্দ্ৰাবিল সেইটো সেইফালেদি আহিব খাৰিগাঁৱৰ পৰা এফালে চটখাচীবাৰী হৈ নতুন ফ্লাইঅভাৰ টাচ কৰি এইফালে কেন্দ্ৰাবিল নহয় সৰি হাতীমাটা হৈ পুৰাণা ট্ৰেন্সপৰ্ট ষ্টেচন হৈ গৌৰাং ব্ৰিজ 4-লাইন সেইটো আমি ডাবল লেন কৰিম এই কেন্দ্ৰাবিল ৰাস্তাটো যেনিবা এইফালে হৰিণাগুৰি আছে এইবিলাক ৰাস্তাটো ডাঙৰ কৰিমেই আমি আৰু এই ৰাস্তাও খুব বেয়া এইটো আমি অহা নেক্সট বছৰত আমি আসাম মালাত সোমাই দিম এইবিলাক ৰাস্তা নতুন ফ্লাইঅভাৰ আমাৰ দেৱৰগাঁৱত হ'ব তিনালি বালাজানত হ'ব আৰু থিতাগুৰিত হ'ব নতুন ফ্লাইঅভাৰটো এইটো আমি অলৰেডি কনচেপ্ট বনাবৰ কাৰণে কনচালটেণ্ট মই কণ্ট্ৰেক্টৰসকলক কৈছোঁ কনচালটেণ্ট ধৰক এইটো সোনকালে কৰিব লাগে বুলি তো অৰ্ডাৰেই দিছে মই